নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেল গালংছ ৰিভিউলৈ। আজি আমি আনবক্সিং কৰিম লাইকষ্টাৰ 3.5mm ক্লিপ মাইক্ৰফোন। তেন্তে পলম নকৰো, বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰো। আমাৰ 3.5mm ক্লিপ মাইক্ৰফোন। মই এইটো ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো। ইয়াৰ মূল্য প্ৰায় আপোনাৰ 219 টকা হৈছিলে ডেলিভাৰী চাৰ্জৰ সৈতে। আহকচোন আমি আজি ইয়াৰ বিষয়ে অলপমান আলোচনা কৰোঁ। ইয়াত এনেকৈ লৈ আমি এইটো কাটি দিম, যিহেতু আমাৰ এইখিনি কাম নাই। পেকিং বৰ ধুনীয়াকৈ কৰা হৈছে, কিন্তু বৰ ধুনীয়াকৈ পেকিং কৰি পঠিয়াইছে। এইখিনি কাটি উলিয়াই আমি এতিয়া বস্তুটো চাম। ৱাও, এইটো পেকেটটো এয়া আমাৰ 3.5 লাইকষ্টাৰ ক্লিপ মাইক্ৰফোন। আমি আজি এইটো কাটি দিম। এতিয়া আহিলে ভিতৰত ৱাও, ইমান পেকিং কৰি থৈ আছে। এইডাল যিডালে আমাৰ ইউটিউবত ব্যৱহাৰ কৰি থকা বহুতে ব্যৱহাৰ কৰি আছে। আৰু এইডালক আমি ইউটিউবত ব্যৱহাৰ কৰিব পাৰিম, মোবাইল এণ্ড্ৰইড স্মাৰ্টফোনত ব্যৱহাৰ কৰিম, পিচিত ব্যৱহাৰ কৰিব পাৰিম, লেপটপত ব্যৱহাৰ কৰিব পাৰিম, আৰু এইবোৰ সকলোতে ব্যৱহাৰ কৰিব পাৰিম। বিশেষকৈ এইডাল উপযোগী হয় ইউটিউবাৰবোৰৰ কাৰণে। ইয়াৰ দৈৰ্ঘ্যডাল প্ৰায় 1.5 মিটাৰ আছে। এডাল বহুত ছফ্ট। ইয়াৰ লগত মাইকটো, এই মাইকটো মই এডাল আনিছোঁ, কাৰণ মই এই ইউটিউব চেনেলটোৰ কাৰণে আনিছোঁ ব্যৱহাৰ কৰিবলৈ। আৰু এইটো ব্যৱহাৰ কৰি মই আপোনালোকক এই ভিডিঅ'টো দেখাম। এডাল চাউণ্ড কোৱালিটি কেনেকুৱা কি। শুনামতে মই ব্যৱহাৰ কৰা নাই, কিন্তু শুনামতে ইয়াৰ চাউণ্ড কোৱালিটিও ভাল, ৰেকৰ্ডিঙৰ কাৰণেও ভাল, ভইচ ৰেকৰ্ডিঙৰ কাৰণেও ভাল। আৰু এইডাল মূল্য বেছি নহয়, 219 টকা মাত্ৰ। মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ, আৰু আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে এইডাল। আৰু মই ব্যৱহাৰ কৰি ইয়াৰ পৰৱৰ্তী ভিডিঅ' দিম বাৰু আপোনালোকক, ইয়াৰ সুবিধাবোৰ কেনেকুৱা কি। মই নিজে ব্যৱহাৰ কৰা নাই যাতে। তেন্তে ভিডিঅ'টো ভাল লাগিলে যদি আপোনালোকক লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু এই কাষত থকা বেল আইকনটো আপোনালোকে ক্লিক কৰিবলৈ নাপাহৰিব, আৰু মই যিকোনো নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনত পাই যাব।